গুড মৰ্নিং। আপোনালোক সকলো ভালে আছে, আমিও ভালে আছোঁ। আজি আমাৰ ট্ৰেইনিঙৰ ছেকেণ্ড দিন। তো আমি আহিছোঁ লক্ষী ইউনিয়ন থানা ৰোডত আছে স্কুলখন। এয়া ট্ৰেইনিংটো আমাক কাইলৈ আজি দ্বিতীয় দিনা। কালি ভিডিঅ'টো আপোনালোকে দেখিছে। কালিটো অলপ শ্বৰ্ট আছিলে ভিডিঅ'টো, আজি অকণমান দীঘল হ'ব। তো আপোনালোকে চাই থাকক। প্ৰথমৰ পৰা আপোনালোকক দেখাব চেষ্টা কৰিম যিমান দূৰ পাৰোঁ। লগ পাই আছোঁ। প্ৰথমে আমাৰ টগৰ দলৰ সমূহ সহকৰ্মী আপোনালোক সকলোলৈকে শ্ৰদ্ধা ছাৰ বাইদেউ তথা সহকৰ্মী সকলোলৈকে সুপ্ৰভাত জনাই আজি আমাৰ দায়িত্বত থকা আমি দ্বিতীয় দিনৰ নিপুণসমূহৰ প্ৰশিক্ষণৰ কাৰ্যসূচী আৰম্ভণিতে আমি প্ৰাতঃভাগনি পৰিচালনা কৰিবলৈ লৈছোঁ। আশা ৰাখিছোঁ আমাৰ লগত সকলোৰে সহযোগিতা আগবঢ়াব। আমি প্ৰাতঃভাগনি পোনপ্ৰথমে 1 মিনিট সময় আমি ধ্যান কৰিম। ধ্যানৰ পাছতে আমি প্ৰাৰ্থনাটি আৰম্ভ কৰিম। আমি সকলোৱে এতিয়া ধ্যান কৰোঁ। প্ৰভু ঈশ্বৰৰ নাম লোৱা হে, নাম লোৱা। জ্ঞান কৰিব লাগে। খাদ্য খোৱাৰ আগতে সদায় চাবোনেৰে হাত ধুব লাগে। বৃহত্তম বদ্বীপটোৰ নাম কি? মাজুলী। প্ৰথম ক ট্ৰেইনিঙৰ মাজতে এটা চাহৰ বিৰতি। এতিয়া চাহ আৰু লগত কি আছে মেৰিগ'ল্ড বিস্কুট আৰু টপগ'ল্ড বিস্কুট, চাহ বিৰতি। আকৌ ট্ৰেইনিঙত উভতি যাম। তো আমি চাহকণ খাই লওঁ প্ৰথমে। সেইফালে লাইন, চাহৰ লাইন। বাওঁ হাত বাহিৰ, বাওঁ হাত বাহিৰ, বাওঁ হাত ভিতৰ, বাওঁ হাত ভিতৰ, ঘূৰাই দিয়া ঘূৰাই, ঘূৰাই দিয়া ঘূৰাই, ঘূৰাই দিয়া ঘূৰাই, ঘূৰাই দিয়া ঘূৰাই, উগি উগি উগি, উগি উগি উগি, উগি উগি উগি, উগি উগি উগি, গাটো বাহিৰ, গাটো বাহিৰ, গাটো ভিতৰ, গাটো ভিতৰ, গাটো বাহিৰ, গাটো বাহিৰ, গাটো ভিতৰ, গাটো ভিতৰ, বুগি বুগি বুগি, ভুগি ভুগি ভুগি, বুগি বুগি উগি, ঘূৰাই, ঘূৰাই দিয়া ঘূৰাই, ঘূৰাই দিয়া ঘূৰাই, ঘূৰাই দিয়া ঘূৰাই। থেংক ইউ। নাম হৈছে জেউতি। আকৌ দেই, মোৰ নাম জেউতি, মোৰ নাম জেউতি, কণ মোৰ ভাই, কণ মোৰ ভাই, এওঁ মোৰ দেউতা। এটা শব্দ হিচাপে আপোনালোক থিয় হ'ব লাগে। মানে আপোনালোকৰ বিভিন্ন ধৰণৰ আখৰ আছে, তাৰ অৰ্থপূৰ্ণ শব্দ এটাৰ মতে আপোনালোক চিৰিয়েলি থিয় হ'ব লাগিব। শব্দটোত হয়তো 3টা আখৰো থাকিব পাৰে। শব্দটো হয়তো আপোনালোকে চাব লাগিব। মানে ইজনে সিজনৰ লগত কথা পাতি দেখুৱাই লওক, আপোনালোকে দেখুৱাই লওক, আখৰখিনি দেখুৱাই লওক। ফ্ৰণ্টলৈ কৰি দিয়ক। তেতিয়া আপোনালোকে দেখুৱাব লাগিব। শব্দটোৰ অৰ্থ লগা হৈছেনে? চাওক, তগৰ আপোনালোকৰ মিলি আছে। আজি সকলোৱে আমি সকলোৱে জাতীয় সংগীতেৰে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আমি সমাপ্ত কৰিম। সকলোৱে একেলগে আমি অসমৰ জাতীয় সংগীত নমস্কাৰ। কালি ভিডিঅ'টো দেখিলে অকণমান দীঘলীয়া হৈ গ'ল। আজি আমাৰ
ট্ৰেইনিঙৰ তৃতীয় দিন মানে শেষৰ দিন আৰু এয়া পালোহি এতিয়া 9:15 হৈছে 9:30 পৰা আমাৰ ট্ৰেইনিং আৰম্ভ হ'ব কালি যিমান দূৰ পৰা আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আজিও দেখাব চেষ্টা কৰিম এয়া আহিয়ে চিধা বনৰ ৰাইজসকল দেখিছেনে ফটোশ্বুটত ব্যস্ত হৈ গৈছে আৰু ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে কাৰণ দুদিনৰ লগে লগে দেখাব লগা হৈছে যে সেইকাৰণে প্ৰথম দিনাখনটো বাৰু অকলে ছিংগুল এটা ভিডিঅ' গুচি গ'ল কিন্তু আজি আৰু কালি ভিডিঅ' একেলগতে হৈ গৈছে যে অকণমান দীঘলীয়া হৈ গৈছে আপোনালোকে চাই থাকক মই যিমান দূৰ পাৰোঁ দেখাব চেষ্টা কৰিম আপোনালোকক আজি আমি আমাৰ প্ৰশিক্ষণটো যিহেতু সামৰণি দিম গতিকে আমি মডেল অনুসৰি আগবাঢ়িম আৰু আমাৰ শেষত আপোনালোকৰ যদি কিবা প্ৰতিভা আপোনালোকে দেখুৱাব বিচাৰে তেনেহ'লে আপোনালোকেও দেখুৱাব পাৰিব All McDonald had their farm. E-I-E-I-O. All McDonald had their farm. E-I-E-I-O. And on his farm he had some chicks. E-I-E-I-O. The chick here and the chick there. Here a chick, there a chick, everywhere a chick. All McDonald had their farm. E-I-E-I-O. And on his farm he had some cows. E-I-E-I-O. The moo here and the moo there. Here a moo, there a moo, everywhere a moo. All McDonald had their farm. E-I-E-I-O. And on his farm he had some. যিটো তোমালোকে উদ্ঘাটন কৰিলা সেইটো বৰ মই দেখিব সন্তোষ হ'লোঁ এইটো কাৰণে যে আমাৰ এডুকেশ্যন ভলণ্টিয়াৰসকল আৰু ডিষ্ট্ৰিক্ট কোৱালিটি মেনেজাৰসকল সকলোৰে বহুত কিবা কিবি আছে স্কিল আছে কিন্তু তেওঁলোকে সেই স্কিলখিনি মানে প্ৰকাশ নকৰাৰ ফলত সেইখিনি জমা হৈ গৈছে সেই জমাখিনি তোমালোকে মামুৰ ধৰিবলৈ দিবা সেইখিনি তোমালোকে উলিয়াই আনা তোমালোকৰ বহুত কিবা সেই আখৰকেইটা আমাৰ কেনেকৈ আৰম্ভ হয় প্ৰথম আখৰটো কি আৰম্ভণিৰ ক হয় নাই তেতিয়াহ'লে এইফালৰ পৰা আপোনালোকে চিৰিয়েল প্ৰথম টিকেটটো খালি আপোনালোকে হাতৰ পৰা চেঞ্জ নকৰিব চিৰিয়েল কৰি দিয়ক বৰ্ডত এটা শব্দ লিখি থোৱা আছে আৰু মোক বৰ্ডলৈ পিঠি দি বহিবলৈ দিছে আৰু এগৰাকী বাইদেৱে ইচ্ছাৰে কৰিছে যে বৰ্ডত কি লিখা আছে কোনো শব্দ কৰা নাই পাৰিলৈ কি লিখা আছে তেওঁ ইচ্ছাৰে এইফালে এখন কাগজত এটা বস্তু আঁকি থোৱা আছে আৰু আন এখন কাগজত শব্দ লিখি থোৱা আছে সেই বস্তুটোৰ নাম লিখি থোৱা আছে আৰু এনেকৈ আমি বস্তুৰ আখৰ নাম মিলাব লাগে পূৰা উৎপাত মই আৰু এনা বাইদেউ উইনাৰ হ'লোঁ একদম সৰু ল'ৰা ছোৱালীৰ নিচিনা আমাৰ হুলস্থুল গোটেই আচলতে সৰু ল'ৰা ছোৱালী কেনেকৈ পঢ়াব লাগে বস্তুৰ লগত কেনেকৈ চিনাকি কৰাব লাগে আখৰৰ লগত কেনেকৈ চিনাকি কৰিব লাগে তাৰে মানে আমাক শিকাই থকা হৈছে এখন সাকু আছিল আমি তেওঁলোকক এইটো পাইছিলা নহয় এইটো কি আছে সেই তেনেকৈ মানে তেওঁলোকৰ মাজতে আমি আনি তেওঁলোকক মানে জোৰ দিওঁ কথাটো মনলৈ আনো তাহাঁতে নহ'লেতো মনলৈ নানো আমি যদি প্ৰত্যেকটো কথা আকৌ কৈয়ে দিওঁ তেওঁলোকৰ পৰা কি দিব প্ৰায় আমাৰ 3দিনীয়া ট্ৰেইনিং শেষ হৈছে বুলিয়ে ক'ব পাৰি আৰু ট্ৰেইনিঙৰ শেষত সকলোৱে নিজৰ নিজৰ প্ৰতিভা দেখাব লাগে এয়া আমাৰ প্ৰশিক্ষক ছাৰে এটা গান গাই শুনাইছে আমাক আৰু আমিও বিভিন্ন ধৰণে গান কবিতা একক অভিনয় নৃত্য সকলো কৰিলোঁ আপোনালোকে দেখিছে চাগে এয়া ছাৰে গান গাইছে তাৰ পৰা সাধু কোৱা নৃত্য গীত কবিতা চবেই আমি লাষ্টত কৰিলোঁ আৰু শেষত শেষত আমাৰ পৰিণীতা বাইদেৱে আমাক সকলোকে এটা সাধু শুনালে সাধুটো বহুত সুন্দৰ মানে মোৰ বহুত শুনি ভাল লাগিলে আৰু সাধু কোৱাৰ প্ৰচেছটো ভাল লাগিলে আচলতে মই সাধুটো গোটেইটো ইয়াত ভিডিঅ' কৰি দেখাব পৰা নাই যদি পাৰোঁ মই এক্সট্ৰাকৈ দিম সাধু ভিডিঅ'টো আৰু শেষত মোৰ এটা নৃত্য আছিলে একো প্ৰেক্টিছ নাই এনেই আৰু অকণমান চবকে দেখালোঁ একক অভিনয় কৰিবি অ'কে
একক অভিনয়টোৰ প্ৰথমেই মই কৈ দিছোঁ এটা কণমানিয়ে ষ্টেজত কবিতা আবৃত্তি কৰিবলৈ যাব আৰু তাৰ লগতে মাকো জড়িত হৈ থাকিব। এইটো যখন মনে কৰিব যখন মনে কৰিব মাকে কৈছে তেতিয়া নমস্কাৰ দিয়া তোমাৰ নামটো কৈ লোৱা নমস্কাৰ দি তোমাৰ নামটো কৈ লোৱা তিনিদিনৰ ট্ৰেইনিং শেষ হ'ল আপোনালোকে দেখিছে ভিডিঅ'টো খালি অকণমান দীঘল হ'ল কাৰণ দুদিনৰ লগাই দিব লগা হৈছে যে আৰু যিমান দূৰ পাৰোঁ দেখুৱাইছোঁ গোটেইখিনিতো দেখাব সম্ভৱ নহয় তথাপিও যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিছোঁ এতিয়া মই আমাৰ লগৰ সহপাঠীসকলক সুধিম তেওঁলোকৰ কেনেকুৱা লাগিলে ট্ৰেইনিংটো লৈ কেনেকুৱা লাগিলে তো মই সুধি চাওঁ চবকে ট্ৰেইনিংটো কেনেকুৱা লাগিলে আপোনালোকৰ বহুত ভাল লাগিলে নতুন কিবা শিকিব পালেনে ট্ৰেইনিংটো খুব অভিজ্ঞতাপূৰ্ণ হ'ল আমি নজনা বহুত কথা আমি জানিব পাৰিছোঁ আৰু যিখিনি কথাই আমাক আগন্তুক দিনত বহুতে সহায় কৰিব আৰু এনেকুৱা ধৰণৰ ট্ৰেইনিং আমাৰ কাৰণে আৰু আয়োজন কৰা হওক এইটো আমি আশা কৰিছোঁ আৰু বাইদেউক এইটো ৰিকুৱেষ্ট কৰিছোঁ আগামী দিনতো আমাক এনেকুৱা ট্ৰেইনিঙৰ কাৰণে কাৰোবাক আপোনালোকে থেংকছ দিব বিচাৰিছে জোনালী বাইদেউক একদম মানে বৰ ধুনীয়াকৈ সমগ্ৰ শিক্ষা আৰু জোনালী বাইদেউক আমি একদম মনৰ পৰা ধন্যবাদ জনাইছোঁ আমাক যে এনেকুৱা এটা সুবিধা প্ৰদান কৰিলে ঠিক আছে মই আমাৰ যিসকলে প্ৰশিক্ষক তেওঁলোকক সুধিম তেওঁলোকে আমাক কেনেকুৱা পালে তিনিদিনৰ ট্ৰেইনিংটো আপোনালোকে অকণমান কৈ দিয়ক সকলোকে খুব ভাল পাইছোঁ আৰু আপোনালোকৰ মানে যিসকলৰ প্ৰশিক্ষণটো দিলোঁ নেকি আমি বেছিকৈ শিকিলোঁ আৰু তেওঁলোকৰ যি মানে উৎসাহ সেই উৎসাহটো সদায় থাকক আৰু তেওঁলোকৰ যি মানে প্ৰতিভা আছে সেইবিলাকো দেখি খুব ভাল লাগিছে আৰু সকলোলৈকে শুভকামনা আছে সকলোলৈকে ধন্যবাদ আছে সকলোলৈকে বিশেষকৈ নতুন বছৰক শুভেচ্ছা জনালোঁ আৰু সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আপোনালোকলৈও নতুন বৰ্ষৰ শুভেচ্ছা থাকিলে এয়া আমাৰ DP জোনালী বাইদেউ আপোনালোকে ভিডিঅ' দেখিছে আগতে বাইদেউ আপুনি আশা কৰি দিব অনাবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ এই তিনিদিনীয়া যিটো আমাৰ নিপুণ অসমৰ প্ৰশিক্ষণ হৈ গ'ল প্ৰশিক্ষণত থকা প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে তেখেতসকলৰ প্ৰতিভা সুন্দৰভাৱে ইয়াত প্ৰদৰ্শন কৰিলে আৰু সমল ব্যক্তিসকলে তেখেতসকলৰ যিমানখিনি আছিলে সিমানখিনি আমাৰ আগত দাঙি ধৰিলে আমি সকলো সুখী আৰু আশা কৰিছোঁ নতুন বৰ্ষই আমাৰ গোটেই কম্পনেণ্টটোকে বহুত দূৰ আগুৱাই দিব ধন্যবাদ থেংক ইউ বাইদেউ আপোনালৈ তো ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ এতিয়া আৰু ঘৰ তিনিদিনৰ ট্ৰেইনিং শেষ এতিয়া আৰু আমি চব ঘৰ যাম বাই 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 বহুত ভাল লাগিলে দেই বহুত ভাল লাগিলে নতুন বছৰটো সকলোৰে
হেপী নিউ ইয়েৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী নিউ ইয়েৰ।